মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এটা সাধু কম। সাধুটোৰ নাম হৈছে বাপেক, পুতেক আৰু গাধ। এজন বুঢ়াৰ এটা গাধ আছিল। এদিন গাধটো বেচিবলৈ বুঢ়া আৰু বুঢ়াৰ পুতেক বজাৰলৈ গ'ল। গাধটোৰ ডিঙিত এডাল ৰছী লগাই বুঢ়া আৰু পুতেক দুয়ো টানি নি আছে। অলপ দূৰ যোৱাৰ পিছত আন এজন বুঢ়াই লগ পাই সুধিলে, বোজা কঢ়িওৱা গাধটো থাকোঁতে তোমালোকে দেখোন খোজকাঢ়ি গৈছা। বুঢ়াৰ কথাত সিহঁতে লাজ পাই ভাবিলে হয়তো বজাৰলৈ যাওঁ যেতিয়া গাধটোৰ পিঠিত উঠিয়েই যাওঁ। এই বুলি পুতেক গাধটোৰ পিঠিত উঠিল। অলপ দূৰ যোৱাৰ পিছত দুজন বাটৰুৱাই গাধটোৰ ওপৰত পুতেক উঠি যোৱা দেখি ক'বলৈ ধৰিলে, কি যে দিনকাল পৰিল, বুঢ়া বাপেকটো ইমান ৰ'দত খোজকাঢ়ি যাব ধৰিছে আৰু ল'ৰাটোৱে গাধৰ পিঠিত আৰাম কৰিছে। আজিকালি আই বোপাইলৈ ভাৱ ভক্তি গুচিল। তেওঁলোকৰ কথাত লাজ পাই পুতেকে এইবাৰ বাপেকক গাধটোৰ পিঠিত উঠিবলৈ দিলে। অলপ দূৰ যোৱাৰ পিছত দুগৰাকী তিৰোতাই গাধটোৰ পিঠিত বুঢ়াক দেখা পাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, ফুলকুমলীয়া পুতেকক খোজ কঢ়াই বাপেক গাধত উঠি আৰামত গৈছে। এইটো কেনে বাপেক অ'? তেওঁলোকৰ কথা শুনি বাপেকে পুতেকক ক'লে, বোপাই, আমি দুয়ো গাধৰ পিঠিত উঠি লওঁ, তেতিয়া মানুহে আৰু বেয়া নুবুলে। এই বুলি বাপেক পুতেক দুয়ো গাধটোৰ পিঠিত উঠিল। বাপেক পুতেকক গাধটোৰ পিঠিত উঠি যোৱা দেখি আন কিছুমান মানুহে ক'লে, দুটা পাহুৱাল মানুহনো বাৰু গাধৰ পিঠিত উঠেনে? হ'ল বুলিনো জীৱক এনে অত্যাচাৰ কৰেনে? গাধক হাঙি কৰি নিয়াহে উচিত। মানুহবোৰৰ কথাত বাপেক পুতেক দুয়ো নামি গাধটোৰ ঠেং চাৰিখন বান্ধি বাঁহ এডালত সুমুৱাই ভাৰ ববলৈ ধৰিলে। এনেদৰে গৈ গৈ বাপেক পুতেক এখন হাকুৰ ওপৰত উঠিল। তেওঁলোকক আকৌ দেখক এজাক ল'ৰা ছোৱালীয়ে। আগতে নেদেখা কাণ্ড দেখি ল'ৰা ছোৱালীবোৰে কিৰিলি পাৰিলে। গাধটোৱে ভয় খাই দিলে গাৰ জোৰেৰে এটা জাপ। একে জাপে গাধ পানীত পৰি মৰি থাকিল। গাধটো হেৰুৱাই বাপেক পুতেক ক'বলৈ ধৰিলে, নিজৰ বুদ্ধি শিলৰ খুটি, লোকৰ কথা শুনাৰ ফল হাতে হাতে মিলিল। সেইবাবে আমি নিজে ভাবি চিন্তিহে কাম কৰিব লাগে।